তেজীমলাৰ ঘাটত সদাগৰৰ পাঞ্চৈ। কেৱল নিজৰ উৎপাতবোৰতে ব্যস্ত থকা অন্তৰ্মুখী স্বভাৱৰ সদাগৰে খুব সোনকালে বুজি উঠিল। এযোৰ চঞ্চল চকুৱে তেওঁক ধৰাশায়ী কৰি পেলাইছে ইতিমধ্যে। অচিনাকি অনুভৱৰ চটফটনি আৰু এখন অসম্পূৰ্ণ ছবি চকুৰ পতাত লৈ তেওঁ সদায় শুবলৈ চেষ্টা কৰে। বাহিৰত অত্যন্ত শান্ত, কিন্তু হোষ্টেলৰ সকলো দুৰ্ঘটনাৰ মুখ্য অংশীদাৰ সদাগৰে বুজি নাপালে। এযোৰ চঞ্চল মায়াবী চকুৰ প্ৰতি বাঢ়ি অহা সেই তীব্ৰ আকৰ্ষণৰ নাম কি হ'ব পাৰে? মাথো অনুভৱ কৰে। ভিতৰি ভিতৰি কিবা এক অচিন অনুভৱে তাক জুৰুলা কৰি পেলাইছে। সেই নোটবুকৰ পৃষ্ঠাবোৰ ভৰাই পেলালে এযোৰ চকু আঁকি আঁকি। তথাপিতো সি কিন্তু সন্তুষ্ট নহয়। মনৰ জীৱন্ত ছবিখনৰ সৈতে নিমিলে সিয়কা চকুযোৰৰ। বৰ মন যায় তাৰ সেই চকুৰ গৰাকীৰ সন্মুখত বহি লৈ হেঁপাহ পলুৱাই চকুযোৰ চাবলৈ। কেনেকৈ ইমান ক্ষিপ্ৰতাৰে এটা গভীৰ দৃষ্টি নিক্ষেপ কৰিব পাৰে তাৰ ভালদৰেই জানিবলৈ মন গ'ল। আৰু লাহে লাহে সেই মন যোৱাটোও তীব্ৰ হৈ গৈ থাকিল। ঝুমকাৰ গৰাকীক মনৰ অস্থিৰতাৰ উমান নিদিলে যে তেওঁৰ মন শান্ত নহ'ব, সেই কথা তেওঁ বুজি উঠিল। সেই ভাৱনাৰ তীব্ৰতাত সদাগৰে এটা সময়ত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ'ল। সদাগৰ শৰণাপন্ন হ'ল বিদূষকৰ। পাৰ ভঙা জলাশয়ৰ মাজত তেজীমলা। তাৰ পাছত গতানুগতিকতাৰে আগবাঢ়ি গ'ল এই সাধুটো। যেনেদৰে সচৰাচৰ হয় ঠিক তেনেদৰে বিদূষকৰ মধ্যস্থতাত দুয়ো সংযোজিত হ'ল। বহুত কাষৰ পৰা সদাগৰে তাৰ প্ৰিয় চকুযোৰ ঘণ্টাৰ পাছত ঘণ্টা চাই থকাৰ সুযোগ পালে। যেতিয়াই মন যায় দুলি থকা ঝুমকাযোৰ টুকুৰিয়াই অনাবিলেখ সুখত ডুবি থাকিব পৰা হ'ল। ঐতিহাসিক নগৰখনৰ চুকে কোণে দুয়োকে একেলগে ঘূৰি ফুৰা দেখা গ'ল। মান অভিমান কাজিয়া পেচালৰ মাজেৰে এটা গভীৰ বান্ধোনেৰ বান্ধ খাই পৰিল দুয়ো। তুমিৰ পৰা তই হ'ল সম্বোধন। একেলগে সোণৰ কাৰেং সজাৰ সপোন দেখিলে দুয়ো। সেই দুৰন্ত চকুযোৰ সদাগৰে কাবু কৰি পেলালে। তেজীমলাৰ চৌপাশে এটা অগ্নিগড় বান্ধিলে। পুৰাণৰ লগত সাধুৰ সংযোগ এক অভিনৱ ব্যাপাৰ। সাধুবোৰ অতি প্ৰাকৃত, তাতে মৌখিক সাহিত্য, গতিকে যুগ নিৰপেক্ষ। বাৰু লাহে লাহে কলেজৰ পোচাকযোৰৰ সময় শেষ হৈ আহিল। হোষ্টেলেৰ ঘৰলৈ উভতনি যাত্ৰাৰ সময়বোৰ কাষ চাপি আহিল। যিমানে হোষ্টেলৰ সময় হৈছিল সিমানে সদাগৰ অশান্ত হৈ পৰিছিল। যিযোৰ চকুৰ গভীৰতাত ডুবি সদাগৰৰ সুখৰ সাগৰত উপঙি আছিল, সেইযোৰ চকুৰ পৰা চকু ঘূৰাই এদিন সদাগৰে সেমেকা মাতেৰে তেজীমলাক ক'লে, এতিয়াৰ পৰা তোৰ সময়বোৰ খুব খৰকৈ আৰু মোৰ সময়বোৰ খুব লাহেকৈ যাব। এখন হাতেৰে তোক ধৰি ভীষণ হাত শূন্যলৈ প্ৰসাৰিত কৰি দিছোঁ মই। কি ঘাটত লাগিব সেয়া মই নাজানো। তোক হেৰুৱাৰ সম্ভাৱনাত বৰ অসহায় লাগিছোঁ মই। বৰ্তমানতে ভৱিষ্যত দেখিবলৈ পাইছোঁ। তোক হেৰুৱাৰ আশংকাত মই এতিয়াই বিতত হৈ পৰিছোঁ। মোৰ বাবে তই এটা কাম কৰিব লাগিব। মই ঘৰলৈ যোৱাৰ এদিন আগতেই তই হোষ্টেলৰ পৰা ঘৰলৈ যাব লাগিব। তই হেৰাই যোৱাৰ পাছৰ শূন্যতাখিনি মই এতিয়া অনুভৱ কৰি চাব খুজিছোঁ। হয়তো তাৰ বাবেই মই নিজক নিজে প্ৰস্তুত কৰাৰ আখৰা কৰিছোঁ। হ'ব দে, মই গৈ থাকোঁ। পাৰ ভঙা জলাশয়ৰ মাজত তেজীমলাক এৰি দি যেন যুঁজাৰ আগতে সদাগৰে আত্মসমৰ্পণ কৰিলে। ইয়াৰ পাছত বা সদাগৰ আৰু তেজীমলাৰ এই কাহিনীটো কি পৰ্যায় পালেগৈ, কি ৰূপ ল'লেগৈ, সেয়া ময়ো কিন্তু গম পোৱা নাই। ময়ো কিন্তু জানিবলৈ বৰ আগ্ৰহী হৈ আছোঁ। তেন্তে আহকচোন, লগ পাই আছোঁ পৰৱৰ্তী খণ্ডত।